ফাঁসি দিব লাগে তাক মাৰ্ডাৰ কৰা মানুহ এই সোসাইটিত আমি মানে নিবিচাৰোঁ কোনো ৰিজাল্ট নাই এতিয়ালৈকে কোনো কালপ্ৰিটক ধৰা নাই দিছ ইজ আ চিম্বল অফ ফেইলিয়াৰ ফ্ৰম দ্য পুলিচ এডমিনিষ্ট্ৰেশ্যন আমি বিচাৰোঁ যে এজন বড়ো ট্ৰাইবেল ষ্টুডেণ্টে এজন মেৰিটিয়াছ ষ্টুডেণ্ট 95% এনেকুৱা লৈ পেলাই পাছ হোৱা ল'ৰা এজন মেৰিটিয়াছ ষ্টুডেণ্ট এনেকুৱা এজন ষ্টুডেণ্টক এনেকুৱা ব্ৰুটেলি মাৰ্ডাৰ কৰাটো আমাৰ সোসাইটি নহয় আমাৰ হোল কাণ্ট্ৰিৰ কাৰণে এটা লছ আমি এইটো ভাবোঁ আজি আমি এই আবেলিত আমি কোকৰাঝাৰ চিলড্ৰেন পাৰ্ক যোনটো নিয়াৰ DC অফিচ মহাত্মা গান্ধী ষ্টেচুৰৰ তলত আমি কেণ্ডেল লাইট ভিজিল কৰিছোঁ এই কেণ্ডেল লাইট ভিজিল কৰাৰ উদ্দেশ্যটো হ'ল যে 14 তাৰিখ অক্টোবৰত আমাৰ এজন মেৰিটিয়াছ ষ্টুডেণ্ট যাৰ নাম হ'ল কৃষাণ কুমাৰ বসুমতাৰী তাক মানে দৰিদ্ৰ মানে একদম ব্ৰুটেলভাৱে মাৰ্ডাৰ কৰা হৈছে আৰু তাৰ ডেড বডিটো গুৰুবাচাত পোৱা হৈছে কৃষাণ কুমাৰ এজন আনন্দৰাম বৰুৱা কলেজৰ ষ্টুডেণ্ট আনন্দৰাম বৰুৱা পাঠশালাৰ এজন মেৰিটিয়াছ ষ্টুডেণ্টটো কেনেকুৱা গুৰুবাচা এৰিয়াত মোৰ দেন 50 কিলোমিটাৰ্ছ ডিষ্টেঞ্চৰ ৰেঞ্জত তাত ডেড বডিটো পোৱা হৈছে এইটো আমাৰ এটা ডাঙৰ কুৱেশ্যন পুলিচ এডমিনিষ্ট্ৰেশ্যনত এতিয়াও 72 আৱাৰ্ছ হ'ল কোনো ৰিজাল্ট নাই এতিয়ালৈকে কোনো কালপ্ৰিটক ধৰা নাই দিছ ইজ আ চিম্বল অফ ফেইলিয়াৰ ফ্ৰম দ্য পুলিচ এডমিনিষ্ট্ৰেশ্যন আমি বিচাৰোঁ যে এজন বড়ো ট্ৰাইবেল ষ্টুডেণ্টে এজন মেৰিটিয়াছ ষ্টুডেণ্ট আমি কালি তাৰ কলেজত গৈছোঁ আমি কলেজ অথৰিটিক আমি সুধিছোঁ প্লাছ ষ্টুডেণ্টছবিলাকক আমি সুধিছোঁ ই কেনেকুৱা ষ্টুডেণ্ট আছিলে ইহঁতৰ পৰা আমি গম পাইছোঁ যে ই 95% এনেকুৱা লৈ পেলাই পাছ হোৱা ল'ৰা এজন মেৰিটিয়াছ ষ্টুডেণ্ট এনেকুৱা এজন ষ্টুডেণ্টক এনেকুৱা ব্ৰুটেলি মাৰ্ডাৰ কৰাটো আমাৰ সোসাইটি নহয় আমাৰ হোল কাণ্ট্ৰিৰ কাৰণে এটা লছ আমি এইটো ভাবোঁ সেইকাৰণে আমি ডিমাণ্ড কৰোঁ পুলিচ প্ৰশাসনৰ আমি ডিমাণ্ড কৰোঁ যে সোনকালে কৃষাণ কুমাৰ বসুমতাৰীৰ যোনে কালপ্ৰিট যোনে মাৰ্ডাৰাৰ তাক সোনকালে এৰেষ্ট কৰিব লাগে আৰু আইনিকভাৱে লিগেলি তাক সাজা দিব লাগে আৰু হ'লে ফাঁসি দিব লাগে তাক মাৰ্ডাৰ কৰা মানুহ এই সোসাইটিত আমি মানে নিবিচাৰোঁ আৰু তাৰ চৌলৰ কাৰণে আত্মাৰ কাৰণে শান্তিৰ কাৰণে আমি মহাত্মা গান্ধী যোনে মানে ফাদাৰ অফ আৱাৰ নেশ্যন ফাদাৰ অফ ট্ৰুথ পিছৰ চিম্বল তাহলে ফাঁসি দিব লাগে তাক মাৰ্ডাৰ কৰা মানুহ এই সোসাইটিত আমি মানে নিবিচাৰোঁ আৰু তাৰ চৌলৰ কাৰণে আত্মাৰ কাৰণে শান্তিৰ কাৰণে আমি মহাত্মা গান্ধী যোনে মানে ফাদাৰ অফ আৱাৰ নেশ্যন ফাদাৰ অফ ট্ৰুথ পিছৰ চিম্বল তাৰ ষ্টেচুৰ নিচৰ তলত আমি আজি কেণ্ডেল লাইট চবেই ষ্টুডেণ্ট কমিউনিটিয়ে মিলি পেলাই কোকৰাঝাৰৰ যিমান কলেজৰ ষ্টুডেণ্টছবিলাক আছে তাৰ ষ্টুডেণ্টছবিলাক মিলি পেলাই আমি বনচুৰ হৈ পেলাই বড়ো নেশ্যনেল ষ্টুডেণ্টছ ইউনিয়ন বনচুৰ হৈ পেলাই আমি ইয়াতে কেণ্ডেল লাইট ভিজিল কৰিব আহিছোঁ जोलुर मोजां मोनग्राफोरनि थाखाय गोजोनथाव खौरां गिबि खेबनि थाखाय बिटिआर हालामाव सेथि खेब ISPL आ खुंफुंजागोन बिटिआर ओनसोलाव लाइमोनफोरखौ जोलुरनि फारसे गोसो बोहोनाय जोलुरखौ जौगाहोनायनि थांखिजों बिटिआर सरकारा बे बादायलायनायखौ खुंफुंनो थिरांथा लादों सा सानजा भारतनि 6 सिडुल ओनसोलाव थानाय मोनजि गेलेग्रा हानजाफोरनि गेजेराव बे बादायलायनाया जागोन
बादायलायनाया फैगौ 9 अक्ट'बरनिफ्राय जागायनानै 23 अक्ट'बरसिम सोलिगोन। अदालगुरिनि डिमाकुसि स्टेडियामनिफ्राय बादायलायनायखौ जागायजेनगोन। बेबायदिनो बे जोलुर बादायलायनाया बिटिआरनि मोनब्रै जिल्लायाव खुंफुंजागोन आरो जोबथा बादायलायनाया क'क्राझार जिल्लानि सिङाव थानाय थिथागुरिनि साइसाक सेन्टाराव खुंफुंजागोन। बादायलायनायाव देरहासार जानाया ट्रफिजों लोगोसे 3 लाख रां, सेथि रानार्स आपआ ट्रफिजों लोगोसे 2 लाख रां आरो थामथि रानार्स आपआ ट्रफिजों लोगोसे 1 लाख रां मोनफुंनो हागोन। बादायलायनायाव 6 सिडुल ओनसोलाव थानाय 10 काउन्सिलफोरनिफ्राय बाहागो लाफैगोन। फारि बायदियै त्रिपुरा ट्राइबेल एरियाज अट'नमास काउन्सिल, खासि हिल्स डिस्ट्रिक्ट अट'नमास काउन्सिल, जयन्तिस हिल डिस्ट्रिक्ट अटोनोमस काउन्सिल, गारो हिल्स डिस्ट्रिक्ट अटोनोमस काउन्सिल, लाई अटोनोमस काउन्सिल, मारा अटोनोमस डिस्ट्रिक्ट काउन्सिल, साकामा डिस्ट्रिक्ट अटोनोमस काउन्सिल, कार्बी आंलं अटोनोमस काउन्सिल, डिमासा हासाव अटोनोमस काउन्सिल, बडलेण्ड टेरिटरियेल रिजन। बेखायनो सा सानजा भारतनि जोलुर गेलेनायखौ मोजां मोनगिरि रायजो राजाफ्रा थिखानाय खालार आरो जायगायाव लैहोर लैहोर फैनानै जोलुर गेलेनाय रंजाथायखौ लाफैनो हागोन।